Hello dear students, welcome back to another lesson. I am Astaful Islam and hope you all are quite sound and happy. Today we are going to discuss about 20 common verbs with SMS meaning in different forms. অর্থাৎ 20টা ভার্বৰ বিভিন্ন ইয়াৰ গঠন আৰু অসমীয়া অৰ্থৰ সৈতে আজি আমি আলোচনা কৰিবলৈ গৈ আছো। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰো সকলো গোটেইখিনি চাবা, কোনো স্কিপ নকৰাকৈ শেষলৈকে চাবা, বহুত কামত দিব। সো পলম নকৰাকৈ লেটস হ্যাভ এ লুক। প্ৰথমতে প্ৰেজেন্ট টেন্স, এইখিনি হৈছে প্ৰেজেন্ট ফৰ্ম, আৰু তাৰ পাছত পাষ্ট ফৰ্ম অৰ্থাৎ অতীত কালত, পাষ্ট অৰ্থাৎ অতীত কালত হৈ যোৱা কামখিনি, তাৰ পাছত পাষ্ট পাৰ্টিসিপল, এটো বিভিন্ন অৰ্থত ব্যৱহাৰ হয়। গতিকে চাও আমি, বলা লেটস বি স্টার্টেড। প্ৰথমতে ইয়াৰ উচ্চাৰণ হ'ব পে। পে মানে আদায় দিয়া। পেৰ পৰা পেইড, পেইড। আমি যেতিয়া কোনোবা চান্দা উঠাও, কোনোবা কন্ট্ৰিবিউশন উঠাও, তেতিয়া যিজনে পইচাটো আদায় দিয়ে তাৰ সন্মুখত সফালে আমি পেইড বুলি লিখি থওঁ, তাৰ মানে এটো আদায় দিয়া হৈছে বা আদায় লোৱা হৈছে। পে, পেইড, পেইড, আদায় দিয়া। তাৰ পাছত পুট, ইয়াৰ উচ্চাৰণ বিইউটি বাট হয়, কিন্তু পিইউটি পুট হয়। পুট পঢ়িব লাগে। পুট মানে ৰখা। পুট, 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 গোটেইখিনি একেই। তাৰ পাছত এইটো হৈছে কুইট, ইয়াৰ উচ্চাৰণ কুইট মানে ত্যাগ কৰা। কুইট ইণ্ডিয়া মুভমেণ্ট আছিল, মানে ভাৰত ত্যাগ আন্দোলন। ত্যাগ কৰা, এৰি দিয়া, বাদ দিয়া, কুইট। কুইট, কুইট, কুইট। নেক্সট আমি সকলোৱে জানো ৰিড। ৰিড মানে পঢ়া, কিন্তু ইয়াৰ পাষ্ট টেন্সও ৰিড হয়, একেই হয়। ৰিড, 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 পাৰ্টিসিপল ফৰ্মও একেই। ৰিড, ৰিড, ৰিড। নেক্সট ৰাইট। ৰাইট মানে চলোৱা, ইয়াৰ পঢ়িব লাগিব ৰাইট। ৰাইট, ৰোড, আৰ অ এ ডি, এই ৰোড মানে ৰাস্তা, ৰাস্তা বা পথ। এইটো ৰোড, ৰোড মানে চলাইছিল বা চলাইছিল এনেকুৱা। ৰাইট ৰোড ৰিডেন, ৰাইট ৰোড ৰিডেন। আমি সকলোৱে জানো যে ড্ৰাইভ মানেও চলোৱা, ডি আৰ আই ভি ই। এই ড্ৰাইভ মানেও যদিও চলোৱা, কিন্তু এইটো গাড়ী চলোৱা, চাৰিচকীয়া চলোৱা, বাছ গাড়ী চলোৱা এনেকুৱাও অৰ্থ। ৰাইড বাইক চলোৱা, ঘোঁৰা চলোৱা, চাইকেল চলোৱা, এনেকুৱা সৰু সুৰা বস্তু চলোৱাৰ ক্ষেত্ৰত ৰাইট ভাৰ্বটো ব্যৱহাৰ হয়। এই কথাটো মনত ৰাখিবলগীয়া। নেক্সট চাওঁ ৰাইজ। ইয়াৰ উচ্চাৰণ ৰাইজ। ৰাইজ মানে উত্থান হোৱা। উত্থান হোৱা অৰ্থাৎ ওপৰলৈ উঠা, ৰাইজ। ৰাইজ, উত্থান হোৱা। ৰাইজ ৰ'জ। ৰ'জ মানে গোলাপ, গোলাপ ফুল যদিও, কিন্তু এই ৰ'জ ৰাইজৰ পৰা হৈছে, তাৰ মানে উত্থান হৈছিল বা এনেকুৱা। ৰাইজ ৰ'জ ৰাইজেন, ৰাইজ ৰ'জ ৰাইজেন। ৰিং। ৰিং মানে বজোৱা, যেনেকুৱা ইয়ৰ ফোন ইজ ৰিঙিং, আপোনাৰ ফোন বাজি আছে। ৰিংটন, ৰিঙৰ পৰা ৰিংটনো হৈছে। ৰিং মানে বজোৱা। ৰিং, ৰেং, পাষ্ট টেন্সৰ উচ্চাৰণ কৰিব লাগিব ৰেং। ৰিং, ৰেং, আৰু এইটো ৰাং। ৰিং, ৰেং, ৰাং। নেক্সট তাৰপিছত ৰান। ৰান মানে দৌৰা। ক্ৰিকেট খেলতো ৰান হয়, মানে কিমানটা দৌৰ হ'ল। ৰান, ৰেন, ৰান। পাৰ্টিসিপল ফৰ্ম আৰু প্ৰেজেন্ট ফৰ্ম মানে উচ্চাৰণ আৰু প্ৰনাউন্সিয়েশ্যন একেই। উচ্চাৰণ, প্ৰনাউন্সিয়েশ্যন, স্পেলিং, বানানো একেই, কিন্তু এই পাষ্ট টেন্সও অলপ বেলেগ। এইটো ৰেন, ৰান, ৰেন, ৰান। এইটো আমি মনত ৰাখিব লাগিব। আমি সকলোৱে জানো সে মানে কোৱা। সে মানে কোৱা, সেইট মানে কৈছিল। সে কোৱা, সে সেইট, সেইট। তাৰ পাছত চি মানে দেখা বা চোৱা। চি চ, চিন, চি চ, চিন। তাৰপিছত চেল। চেল মানে বিক্ৰী কৰা। চেল, চল্ট, চল্ট।
তোমালোকে হয়তো আগতে পাইছা যে সল্ট মানে নিমখ, সেইটো উচ্চাৰণ তাৰ প্ৰনাউন্সিয়েশ্যন বা স্পেলিং হৈছে SALT। এই সল্ট মানে নিমখ, কিন্তু এইটো সোল্ড। সোল্ড মানে বিক্ৰী হৈছিল, সোল্ড সোল্ড, সেল সোল্ড সোল্ড। তাৰপাছত সেন্ড। সেন্ড মানে পঠাই দিয়া, পঠোৱা বা পঠাই দিয়া, সেন্ড। এইটো টি হয়, ইয়াতে ডি আছে, ইয়াতে টি, ইয়াতেও টি আছে, সেন্ড সেন্ট সেন্ট। নেক্সট সেট। সেট মানে ডুবি যোৱা, যেনেকুৱা বেলি ডুবি যায়। দি ছান সেটছ অন দ্য ৱেষ্ট, বেলি পশ্চিম পিনে মাৰ যায়, ডুবি যায়। সেট সেট সেট, তিনিওটা একেই। নেক্সট চাওঁ শ্ব'। শ্ব' মানে দেখুওৱা। শ্ব'ৰ পৰা শ্ব'ৰুম হৈছে, বাইকৰ শ্ব'ৰুম থাকে, গাড়ীৰ শ্ব'ৰুম ইত্যাদি। জোতা চেণ্ডেলৰো আজিকালি শ্ব'ৰুম হৈছে, তাৰমানে দেখুওৱা ঘৰ, য'ৰ পৰা দেখুৱায়। শ্ব' মানে দেখুওৱা, শ্ব'ট, এইটো শ্ব'ন, শ্ব' শ্ব'ট শ্ব'ন। তিনিওটা বেলেগ বেলেগ আমি মনত ৰাখিব লাগিব। তাৰপাছত ছিং। ছিং মানে গান গোৱা, ছিং ইয়াৰ উচ্চাৰণ হ'ব চেং। ছিং চেং আৰু এইটো চাং, ছিং চেং চাং। চিট মানে বহা, যেনেকৈ আমি চিট ডাউন বুলি কওঁ। এইটো গ্ৰুপ ভাৰ্ব হিচাপে ব্যৱহাৰ হয়, কিন্তু চিট মানেই বহা, চিট ছেট ছেট। কিন্তু এইটোও চিট, SEAT। চিট মানে আসন, মানে বহা ঠাই। এইটো চিট মানে বহা ঠাই, আৰু এই চিট মানে বহা, ভাৰ্ব হিচাপে ব্যৱহাৰ হৈছে। তাৰপাছত নেক্সট শ্লিপ। আমি সকলোৱে জানো শ্লিপ মানে টোপনি যোৱা, শুই থকা। শ্লিপ স্লেপ্ট স্লেপ্ট। কিন্তু পাছৰ দুটাও আমি জানিব লাগিব, শ্লিপ স্লেপ্ট স্লেপ্ট। নেক্সট চাওঁ স্পীক। স্পীক মানে কথা কোৱা। স্পীক স্পক, চাইকেলৰ স্পক নহয়, কিন্তু স্পক মানে কথা কৈছিল, চ' স্পকেন। স্পীক স্পক স্পকেন। নেক্সট চাওঁ স্পেণ্ড। স্পেণ্ড মানে কটোৱা বা ব্যয় কৰা, খৰচ কৰা। স্পেণ্ড, যে চন্দ্ৰপ্ৰভা শইকীয়ানী স্পেণ্ড হাৰ আৰ্লি ডেজ ইন দৈচিংগাৰী ভিলেজ, এনেকুৱা এটা আমি পঢ়াটো পাইছোঁ। চ' স্পেণ্ড, স্পেণ্ড মানে কটোৱা। ইয়াত ডি আছে, কিন্তু পাষ্ট টেন্সত টি আছে, আৰু এইটোতো টি আছে। এইখিনি আমি চাব লাগিব, স্পেণ্ড স্পেণ্ড। নেক্সট চাওঁ ষ্টেণ্ড। যেনেকুৱা ষ্টেণ্ড আপ মানে থিয় হোৱা, ষ্টেণ্ড মানেও থিয় হোৱা। ষ্টেণ্ড, যেনেকুৱা বাইক ষ্টেণ্ড দি থওঁ, তাৰমানে বাইকখন থিয় কৰাই থওঁ। চাইকেলো ষ্টেণ্ড দি থোৱা হয়, ষ্টেণ্ড মানে থিয় হোৱা। ষ্টুড ষ্টুড, ষ্টেণ্ড ষ্টুড ষ্টুড। তাৰপিছত ষ্টিল মানে চুৰ কৰা, এইটো হৈছে ষ্টিল। ষ্টল ষ্টলেন, ষ্টিল ষ্টল ষ্টলেন। এনেকুৱা উচ্চাৰণ শুদ্ধ বানানৰ সৈতে আমি মুখস্থ কৰিব লাগিব, জানি থ'ব লাগিব। গোটেই জীৱন এইবোৰ কামত দি থাকিব। এনেকুৱা ৰেগুলাৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। দ্যাটছ অল টুডে। আজিলৈ ইমানখিনিয়ে আছিল। থেংকছ ফৰ ৱাচিং।